উঠি দাঁত ব্ৰাছ কৰি আছে আৰু ফ্ৰেছ হৈ কেনে আমি যাম এবাৰ বাহিৰলৈ ওলাই। তাৰপিছত আমি আপোনালোকক যিখিনি দেখোঁ আমি চাম যিখিনি সেইখিনি আপোনালোকৰ আগত দেখুৱাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, নমস্কাৰ। মই ৰেশ্মি, আপোনালোক সকলোকে ৰেশ্মি চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই বাৰু। আৰু ভিডিঅ'টো কৰি থাকোঁতে এটা ক্লিপ ডিলেট হৈ গ'ল, সেইটো কাৰণে আকৌ ভইচ দিব লগা হৈছে। আৰু এইপিনে আমি আহি আছোঁ, সৰু সৰু শাকৰ নিচিনা এখন আছে, এইখিনিৰে ধুনু পাৰ হৈ আছে। আৰু ধুনু আৰু মোৰ লগত আছে এখেত মিষ্টাৰ আৰু মিষ্টাৰৰ ফ্ৰেণ্ড এজন। আৰু ইয়াতে চাহপাতৰ নতুন যিবিলাক পুলি ৰোপণ কৰিব সেইবিলাক ইয়াতে বনাই থোৱা আছে আৰু কিছুমান ডাঙৰো হৈছে। এইবিলাক ইয়াতে এনেধৰণে চাহপাতৰ পুলিবোৰ গজাই থৈ দিছে। বহুত ধুনীয়া হৈছে। এটা দুটা কলি ওলাইছে আৰু অলপ ওখ হ'ব যেতিয়া তেতিয়া এইফালে ছাইডত যিবোৰ আছে সেইবোৰৰ নিচিনা হ'লে হয়তো কিবা কৰিব। আৰু এইবিলাকতো তেনেকুৱাকৈ মাটি ভৰাই থৈ দিছে আৰু যেনেকুৱাকৈ পাতৰ অকণমান দীঘলকৈ ৰাখি ঠানিবিলাক ৰুইছে তেনেকুৱাকৈ ইয়াতো ৰুব। ৰুই তাৰ পৰা পুলি ওলাব যেতিয়া তেওঁলোকে সেইবিলাক হয়তো আকৌ নতুনকৈ ক'ৰবাত ৰুই দিব, নহ'লে বিক্ৰী কৰিবও পাৰে। তেনেকুৱা ধৰণৰ আপোনালোকক যদি কাৰোবাক লগ পাওঁ তেতিয়াহ'লে বাৰু আপোনালোকক নিশ্চয় এইখিনি বিষয়ে অলপমান হ'লেও জনাবলৈ চেষ্টা কৰিম কেনেকুৱাকৈ। আৰু এইবিলাক পুলি ডাঙৰ হৈছে আৰু এইফালে আমি ওলাই আহিলোঁ। ইয়াতে সাৰ প্ৰস্তুত কৰি আছে আৰু বেলেগ কৃত্ৰিম সাৰ নহয়, এইটো গোবৰৰ পৰা বনোৱা হয়। আৰু ৰাতিপুৱা বৰষুণ দিছিলে যে সেইটো কাৰণে অলপ পানী বোকা এনেকুৱা হৈ আছে ঠাইবিলাক। কিছুমান ঠাই পূৰা শুকাই আছে, খোজকাঢ়িবলৈ ভাল লাগে তেনেকুৱা হৈ আছে। আৰু এইফালে আমি দেখিলোঁ এই যে পানীৰ হেৰিখিনি এইটো জান-জুৰি কিবা এনেকুৱা কয় নেকি, এইটো তাতে এগৰাকী বাইদেৱে হেৰি কৰি আছে, মাছ বৰশীৰে বাই আছে। মাছ পাইছেনে নাই? এইটো পুখুৰী নে নদী? এতিয়া আমি গৈ আছোঁ ভিতৰৰ ফালে, যিখন চাহ বাগিচা আছে সেইখনলৈ। আৰু আমাৰ আনক পাৰ কৰাই দিছে এখেতৰ বন্ধুৱে। তাৰপিছত আৰু ময়ো ভয়ে ভয়ে পাৰ হ'লোঁ। মোবাইলটো এনেকুৱা লাগে হাতৰ পৰা পৰিয়ে যায় নেকি তেনেকুৱা। চাৰিওফালে সেউজীয়া, তাৰ মাজেৰে আকাশখন দেখিবলৈ যে কিমান ধুনীয়া লাগিছে। চাওকচোন বাৰু মহটো ক'ত পৰিছে। কি কৰোঁ ইয়াক? পৰিছে আহি কামুৰিছে, গোটেই ভৰি শেষ কৰি দিলে কামুৰি। চাৰিওফালে যিহেতু গছ-গছনি আৰু হাবিৰ নিচিনা, সেইটো কাৰণে বহুত বেছি মহ। আৰু আমাৰ তেওঁলোক গ'লগৈ আগত, মহৰ কাৰণে থাকিব নোৱাৰি আগত গ'লগৈ। আৰু মই আহি আছোঁ এতিয়া। এইফালে চাচোন, মহে কামুৰি কি কৰিলে। ময়ো আহি আছোঁ, যাওঁগৈ। ইমান মহ আৰু নোৱাৰো থাকিব আৰু ইয়াতে। পাইছা নাই নোৱাৰ? পাইছা নাই? আমলখি ডাঙৰেই হোৱা নাই, সি আমলখিৰ তলত গৈছে আমলখি খাবলৈ। সি গছত উঠিয়ে গ'লগৈ। আমলখি যেনি তেনি খাইহে এৰিব আৰু। ইফালে আমলখি ইমান সৰু সৰু হৈ আছে আৰু ইফালে আছে আমাৰ আয়ান আৰু এখেত, আৰু ইয়াতে দাদা এজন বহি আছে।
তাৰ পৰা আহিলোঁ আমি আৰু এতিয়া হোটেলত বহি আছোঁ আৰু ভাবিছোঁ এতিয়া যিহেতু আবেলি হৈছে ভাত নাখাওঁ, অলপ ফ্ৰাইড ৰাইচ খাওঁ। অকণ পিছত আকৌ ভাত খাবৰ সময়ে হ'ব আৰু আয়ানে পূৰা হামিয়াই আছে, টোপনি যাব সি সোনকালে। আৰু আমাৰ ল'ৰাটোৱে যে নিমখ খাই ইমান ভাল পায়, সেইকাৰণে মানে মোক নিমখৰ টেমাটো সুধি আছে, কিন্তু মই দিয়া নাই। বেছি নিমখ খালে ভাল নহয় ন। আহি গ'ল আমাৰ ফ্ৰাইড ৰাইচ, এতিয়া খোৱাৰহে কথা। যোৱাকালি আহি পোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল, সেয়ে এতিয়াই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন, আৰু লগতে লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে। আৰু যদি আপুনি মোৰ চেনেলত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। ল'ৰাটো শুই আছে, গতিকে ল'ৰাটোক এতিয়া উঠাই দিওঁ। তাৰপিছত জানেই নহয় ৰুটিন। আৰু আজিলৈ ইমানতে এৰিছোঁ। আশা কৰোঁ আপোনালোকো ভালে থাকক আৰু আল্লাহে মোকো ভালে ৰাখক, সেইটো আল্লাহৰ ওচৰত দোৱা থাকিল। অহাকালি নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।